Hello everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছো। ৰ'দ লৈ আছো ৰাতিপুৱা আজি ইয়াত বহি। ৰাতিপুৱা মানে এতিয়া 9টা বাজি গ'ল। কাম বনবিলাক সব হৈ গ'ল, গা ধোৱা পানী গৰম কৰিছো। তাকে পানীখিনি গৰম হোৱালৈকে অলপ ভাবিছো ইয়াতে বহো। ৰিশাদৰো গাটো ঠিক হৈছে, সি এতিয়া উঠিলে অলপ আগত 10-15 মিনিট হৈছে। ৰাতিপুৱা যে এই ঠাইখিনিত বহিলে মোৰ উঠিব মন নাযায়, ইমান ধুনীয়া ৰ'দ পৰে নহয় আমাৰ পিছফালৰ বেলকনিটোত। ইয়াত কাপোৰ কানিও খুব ধুনীয়াকৈ শুকাই যায়। ইয়াতে ওপৰত ৰছী বান্ধা আছে যে, এইবিলাক দেখিছে চাগে আপোনালোকে। ৰছীতে মই কাপোৰখিনি দি থ'লে ধুনীয়াকৈ শুকাই যায়। কিন্তু এই ঠাণ্ডা দিনত মানে ৰ'দটো বৰ বেছি দেৰিলৈকে নাথাকে যে, সেইকাৰণে মই গৈ পেলাই এতিয়া ওপৰতে মেলি থৈ আহিলোঁ, ছাদত দি থৈ আহিলোঁ। আজি ৰাতিপুৱা বহুত কাম কৰিলোঁ, বহুত গছবিলাক লেতেৰা হৈছিলে, সেইবিলাক চাফা কৰিলোঁ। বৰ ধূলি পৰে এই সময়ত, মানে শুকান যে ছিজনটো, ইমান ধূলি পৰে গছত পাতবিলাকত, মানে গছৰ পাতবোৰ চাফা কৰিলোঁ। তাৰপিছতে টাব 2-এটা লেতেৰা আছিলে আৰু গোটেই আপোনালোকক দেখাইছোঁ, সেয়া ধুলোঁ। এটা এইটো, বাকীখিনি নিমি জেগাত থলোঁ, এইটো নিয়াই নাই, আগফাললৈ নিম আৰু এতিয়া। এয়া টাব ধুলোঁ, তাৰপাছতে চিমনিটো অলপমান চাফা কৰিলোঁ, কিবাকিবি বহুত কাম কৰিলোঁ। ঘৰ সাৰা মোচা চব কৰি পূৰা হৈ গ'ল। এতিয়া বাছ মই গা ধুলে আৰু আজৰি। ৰিশাদক অকণমান মানে অলপ পিছত খুৱাম আৰু। গা ধুবলৈ আহিলোঁ, আহি পেলাই দেখিলোঁ যে বেচিনত কাঁহী বাতি কেইটামান সোমাই আছে, সেইকেইটা ধুই লওঁ। এয়া চাওকচোন, চাহৰ চচটো কেনেকুৱা ষ্টিলৰ ক'লা ক'লা দাগ হৈ গৈছে মাজে মাজে। তাক ভাবিছোঁ অলপ বালিৰে ঘঁহি লওঁ ভালকৈ, বাহিৰত ধুম এইটো। এয়া ধুই লওঁ। এয়া গছজোপা অলপ পানী বেছি হ'লে কাৰণে ৰ'দত দি থৈছোঁ। তাকে এইটো ধুই লওঁ, ধুই পেলাইহে মই গা ধুম আৰু। পিছফালে বেলকনিত যে মই এয়া বালি আনি থওঁ, এই টেমাত ভৰাই এই ৰেগডাল, এইফালে ৰেগডাল যে আছে, ৰেগডালৰ ওপৰত ঠাই থওঁ, নহ'লে ৰিশাদে ধৰি ল'ব যে। এইটো এই বালি দি এয়া পিছফালে ধুম এতিয়া। Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Say what you wanna say to me now. I wanna wake up. এইটো হৈ গ'ল চক, পূৰা চকচকীয়া হৈ গ'ল। এইটো অলপমান বালি বালি লাগি আছে, মই এতিয়া ধুনীয়াকৈ ইয়াত হাও খালি দিম, হৈ যাব। अंकल लीजिए 2000 रुपया, 1000 रुपया। আঠাইছ জানুৱাৰীত আমাৰ এনিভাৰ্চাৰী আহি আছে, সেইকাৰণে শ্বাহিনে এইযোৰ মোক গিফ্ট কৰিলে। কেনেকুৱা লাগিছে জনাব দেই। আৰু এই ৰেড কাপোৰযোৰৰ দুপট্টাখন ইমান ধুনীয়া, সেইকাৰণে এইযোৰ মই নিজে ল'লোঁ। পিছে মই শ্বাহিনক দিছিলোঁ, তাই নল'লে কাৰণে মই নিজেই লৈ থ'লোঁ। আৰু আমি লগতে চোফাৰ কাভাৰটো ল'লোঁ। এইটো কেনেকুৱা লাগিছে জনাব আপোনালোকে। এইবিলাক বজাৰ কৰি আমি বিশালত গ'লোঁ, তাত কিছুমান অফাৰ চলি আছিলে গ্ৰ'চাৰী আইটেমত, 2-এটা সেয়া বস্তু ল'লোঁ আৰু। Say what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Say what you wanna say to me now. I wanna wake up with you in the morning. এইখিনি মই কাম কৰিছোঁ আৰু এইফালে ৰিশাদে চকচোন তলত কি কৰিছে বদমাচি। গোটেই এখন, সি আকৌ নিজৰ কাৰণে এডাল টুথব্ৰাছ ল'লে। এইফালে চাওঁ গুচাচোন,
গোটেই মেগী পেকেটৰ পৰা উলিয়াই আহি গোটেইখন বৰবাদ কৰিলে গোটেই ঘৰ মেগী কৰিলে দেখিছেনে আপোনালোকে ইমান দে ল'ৰাটোৰ কাম ৰ'বা 1 মিনিট ৰ'বা মই দি আছোঁ এয়া চব ৰিচাৰ্ডৰ কাম এইবিলাক মাকক সহায় কৰিবলৈ আহে হিয়া পাৰিম মই চাফা হাৰিম বাৰু হে থাকিব ধৰক দিয়া মই চাফা কৰিম হে থাকিব দিয়া ব্ৰাছ নে পেষ্ট এইটো কি হয় পেষ্ট নেকি টুথব্ৰাছ হেল্ল' এভৰিৱান আপোনালোকক মই এতিয়া গধূলি লগ পাইছোঁ আজি বজাৰলৈ গ'লোঁ অলপমান তাৰো ভিডিঅ' আপোনালোকক দেখালোঁ বৰ বেছি ভিডিঅ' কৰিব পৰা নহ'ল মানে ৰিচাদো লগত আছিল যে তাক চম্ভালা বজাৰ কৰা ভিডিঅ' গোটেইখিনি বস্তু মানে একেলগে অলপ দিগদাৰী হৈ যায় চাহিন আৰু মই দুজনী আছিলোঁ যদিও অলপ আপোনালোকক দেখালোঁ আৰু তাৰে ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ ভিডিঅ'টোত লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে চাই থাকিব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আজিলৈ ইমানতে সামৰোঁ বাই লাভ ইউ অল